নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ কংক্ৰিট নাউন এণ্ড এবষ্ট্ৰাক্ট নাউনৰ বিষয়ে। কংক্ৰিট আৰু এবষ্ট্ৰাক্ট নাউনৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আমি জানো নাউন 5 প্ৰকাৰৰ, প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন, এবষ্ট্ৰাক্ট নাউন, মেটেৰিয়েল নাউন। ঠিক এনেধৰণৰ আমি নাউনৰ ভাগ 5টা পাইছোঁ। কিন্তু নাউনৰ ভাগ কেইটা পালেও আমি কেতিয়াবা আমি কওঁ কংক্ৰিট নাউন আৰু এবষ্ট্ৰাক্ট নাউন। এই কংক্ৰিট নাউন আৰু এবষ্ট্ৰাক্ট নাউননো কাক বোলে সেই বিষয়ে মই ক'বলৈ ওলাইছোঁ। শাৰীৰিক মানে আচলতে কংক্ৰিট নাউন বুলি কোৱাৰ লগে লগে আমি এনেধৰণে ক'ব পাৰোঁ, শাৰীৰিক অস্তিত্বৰ কথা মানে কথা বিচাৰ কৰি নাউনক দুটা ভাগ কৰিছে। নাউনক দুই ভাগত ভাগ কৰিছে। মানে এইটো আমাৰ হৈছে শাৰীৰিক অস্তিত্বৰ বিচাৰ কৰি মানে নাউনক আকৌ দুটা ভাগত ভাগ কৰিছে। 1 নম্বৰ হ'ল কংক্ৰিট নাউন আৰু 2 নম্বৰ হ'ল এবষ্ট্ৰাক্ট নাউন। এতিয়া আমি ক'ব বিচাৰিছোঁ কংক্ৰিট নাউন কোনবিলাক। কংক্ৰিট নাউন বুলি ক'লে আমাৰ প্ৰপাৰ নাউন আৰু মেটেৰিয়েল নাউনবোৰ হ'ল কংক্ৰিট। প্ৰপাৰ নাউন আৰু মেটেৰিয়েল নাউনবোৰ হ'ল কংক্ৰিট নাউন। মানে আমাৰ যিবিলাক প্ৰপাৰ নাউন আছে, যেনে মানুহৰ নাম বা এনেকুৱা যিবিলাক প্ৰপাৰ নাউন, সেইবোৰ আমাৰ সদায় কংক্ৰিট নাউন বা মেটেৰিয়েল নাউন, ধাতুজাতীয় যিবিলাকৰ অস্তিত্ব আমি শাৰীৰিক অস্তিত্ব বিষয়ে ক'ব পাৰোঁ, সেইবিলাকে আমি কংক্ৰিট নাউনৰ ভিতৰত সোমাব পাৰোঁ মানে বা সোমোৱা হয়। যেনে ধৰক মানুহৰ নাম আমাৰ ৰাতুল, ৰুমি, অমিত, যিকোনো আমাৰ মানে মানুহৰ নামবিলাক হ'ল আমাৰ প্ৰপাৰ নাউনবিলাক হ'ল যিহেতু আমাৰ শাৰীৰিক অস্তিত্ব আছে, আৰু সেইবোৰ হ'ল মানে কংক্ৰিট নাইবা মেটেৰিয়েল। ধৰক গল্ড, আইৰন নাইবা আমাৰ মেটেৰিয়েল উড বা উল এটচেট্ৰা। মানে যিবোৰো আমাৰ শাৰীৰিক অস্তিত্বৰ উমান পাওঁ বা শাৰীৰিক অস্তিত্ব থাকে, সেই সকলোবিলাকে মানে হ'ল কংক্ৰিট নাউন, মানে প্ৰপাৰ নাউন বা সেই আৰু যিহেতু মেটেৰিয়েল নাউনবিলাকৰ শাৰীৰিক অস্তিত্ব আছে, সেইবোৰ হ'ল আমাৰ কংক্ৰিট নাউন। এতিয়া এবষ্ট্ৰাক্ট নাউন কোনবিলাক? এবষ্ট্ৰাক্ট নাউনবিলাকৰ আমাৰ শাৰীৰিক অস্তিত্ব নাথাকে। শাৰীৰিক অস্তিত্ব নোহোৱাবোৰ মানে শাৰীৰিক অস্তিত্ব নোহোৱাবোৰ নাউন হ'ল এবষ্ট্ৰাক্ট নাউন। মানে শাৰীৰিক অস্তিত্ব নাই, গতিকে যিবোৰৰ নাই সেই সকলোবোৰহে হৈছে আমাৰ এবষ্ট্ৰাক্ট নাউন। এতিয়া এবষ্ট্ৰাক্ট নাউন উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ, যেনে জয় বা বয়হুড, গ্ৰামাৰ বা আমাৰ এনেধৰণৰ লাভ, ডেট এটচেট্ৰা বা মেথছ। ঠিক এনেধৰণৰ মেথমেটিক
বা ইংলিছ ঠিক এনে যিবিলাকৰ শাৰীৰিক অস্তিত্ব নাই গতিকে সেই সকলোবোৰে আমাৰ হ'ল এবষ্ট্ৰাক্ট নাউন মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰি মোক মই পুনৰ ভিডিঅ' বনাবলৈ মটিভেশ্যন পাওঁ যে তাৰ বাবে অনুৰোধ জনালো আজি আমি আলোচনা কৰিলো কংক্ৰিট নাউন আৰু এবষ্ট্ৰাক্ট নাউন দুটাৰ বিষয়ে যদিও আমাৰ 5 প্ৰকাৰৰ নাউন আছে বা আমি কেতিয়াবা কাউণ্টেবল আনকাউণ্টেবল হিচাপতো আমি নাউনক ভাগ কৰোঁ আৰু আন এটা হ'ল কংক্ৰিট নাউন বা এবষ্ট্ৰাক্ট নাউন এই কংক্ৰিট নাউন বিলাকৰ শাৰীৰিক অস্তিত্ব আছে আৰু এবষ্ট্ৰাক্ট নাউন বিলাকৰ শাৰীৰিক অস্তিত্ব নাই আজিলৈ ইমানে নমস্কাৰ